তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া আমি চোতালত বহি আছোঁ আৰু বহি কিনে মানে অলপ আগত যাম, মানে এটা পুখুৰী চাব যাম। মানে পুখুৰীটো খান্দা 1 বছৰে হ'ল, মই চোৱা নাই। আৰু পুখুৰীটো বহুত ডাঙৰ আৰু বহুত তামাম মাছ আছে মানে। তো পুখুৰীটো মানে আবেলি পৰত খুৰীক মই ফোন কৰি সুধিছিলোঁ যে দানা দিয়ে বোলে আবেলি পৰত। তো আবেলি দানা দিওঁতে মানে তামাম মাছবিলাক ওলায় আৰু। তো এতিয়া বহি আছোঁ এই দাদা এটা ঘৰত। তো ইয়াৰ পৰা এতিয়া যাম ওলাই কিনে গৈ কিনে আপোনালোকক অলপ দেখাম নেকি। তো বলক গৈ থাকোঁ। এতিয়া যাম, যোৱাৰ আগতে মানে ইয়াত চানা খাম, চানা দোকানত চানা খাম। 12 মিছাল, তো 12 মিছাল দেখিছে, 12 মিছাল দোকান। এইবিলাক মিছাল বনি আছে, পূৰা জোকৰা গৈছে না, জোকৰা গৈছে। চানা খাম, চানা খাই মেলি ইয়াৰ পৰা বিদায় ল'ম মানে কি আৰু তাত আপোনালোকক দেখাম আৰু ধুনীয়াকৈ। আজি 12 মিছাল মজা হৈছে। বেয়া লাগিছে, এনেই কৈছে মজা বুলি। আপোনালোকে খাই ভাল পায় নে নাপায় কমেণ্ট কৰি জনাব হা। মই কিন্তু তামাম ভাল পাওঁ মানে আবেলি পৰত। পুখুৰী পাৰত ঠাইডোখৰ মানে বঢ়িয়া লাগে আৰু মানে এতিয়া ৰ'দটো লুকাইছে না, ৰ'দটো লুকোৱাৰ কাৰণে মানে ইয়াত মানে এনেই ফুৰিবলৈ ভাল লাগে। আৰু মানে এই কিনাৰত যদি মানে আবেলি পৰত বহি থকা যায় ধুনীয়া লাগে আৰু। তো সেইকাৰণে ওলাই আহিছোঁ। ইয়াত কিনাৰত যদি বহি কিনে মানে টেঙা, ৰবাব টেঙা এইকেইদিন খাবলৈ মজা আছে। ৰবাব টেঙা বিচাৰিব লাগিব, মানে খাব লাগিব। ইয়াতে বহি কিনে ধুনীয়াকৈ ৰবাব টেঙা বিচাৰি কিনে খাম ৰ। আমাৰ গাঁৱৰ ওচৰৰে মানে খুৰাহঁতৰ পুখুৰী হয়তো। তো ইয়াত এনেই অলপ ওলাই আহিছোঁ এতিয়া, এনেই আপোনালোকক অলপ দেখালোঁ আৰু। তো কেনেবা পাইছে কি পাইছে নাজানো, গাঁৱলীয়া পৰিৱেশ। তো পুখুৰী মালিক নাছিলে আৰু এতিয়া মালিক আহি গৈছে, মানে মালিকনী আহি গৈছে। হাই দেখিছে মালিকনী, সেইয়া পুখুৰী মালিকনী বহি আছে। এইফালে এতিয়া পুখুৰীত দানা দিব না, অলপ পাছত দানা দিলে মানে আপোনালোকক দেখাই আছোঁ, ঠিক আছে। এতিয়া মানে অকণমান ৰ'দটো আছে, ৰ'দটো মানে যেতিয়া ৰ'দটো লুকাই যাব না, ৰ'দটো লুকাই যোৱাৰ লগে লগে মানে দানা দিয়া যাব। আৰু দানা দিলে মানে অকণ মাছবিলাক আপোনালোকে চাবলৈ ভাল পাব আৰু। তো সেইকাৰণে মই আপোনালোকক দেখাম বুলি ভাবিছোঁ। মইতো এনেই বহি থাকোঁৱেই আবেলি পৰত, কিন্তু আজি আপোনালোকক দেখাম, মানে আজি ভিডিঅ'টো আপোনালোকক দেখাম, ঠিক আছে। এতিয়া দানা দিয়া যাব, দানা দিওঁতে আপোনালোকক মাছবিলাক দেখাই আছোঁ, ঠিক আছে। আপোনালোকে চাই থাকিব। ফাইনেলি গাইজ এতিয়া মাছক দানা দিব, খুৰীয়ে মাছক দানা দিব গৈ আছে মানে। তো মাছবিলাক এতিয়া কিমান বাৰ ওলায় আপোনালোকক দেখাম, ঠিক আছে। যদিও ইমান বেছি নোলাব চাগে, ঠাণ্ডা দিন না। তো যিখিনি ওলায় আপোনালোকক দেখাই আছোঁ, চাই থাকক। তো মাছবিলাক দেখিছে মানে এইবিলাকে আৰু যিবিলাক খেলি আছে, মানে এবছৰ মাছ না, এবছৰ এতিয়া বহাগত মেলা মাছ। ইমান ডাঙৰ হোৱা নাই, তথাপিও মানে নতুন পুখুৰী হয়, পুখুৰীটো এবছৰ খান্দিছে। আৰু তো দেখিছে আপোনালোকে, দেখিছেনে নাই দেখা ভালকৈ গম নাপাওঁ, কাৰণ মাছবিলাক সৰু হৈ আছে। আৰু ঠাণ্ডা দিনত ইমান মাছ খেলি নাথাকে মানে, তো সেইকাৰণে মানে আপোনালোকে দেখা নাপাব। আৰু পুখুৰীটো পানী কম আছে বুলি নাভাবিব, পুখুৰীটো পানী বহুত আছে, মোতকৈ মানে মই ডুবি যাম আৰু। তো ইমান পানী আছে পুখুৰীটোত। আৰু এতিয়া ঠাণ্ডা দিনত মাছবিলাক ইমান ওলাই নাহে, গৰম দিনত কিন্তু বহুত ওলাই আহে। তো দানা দিয়া চালোঁ, কাৰণ আৰু পুখুৰীটো বহুত ডাঙৰ, এবছৰ খান্দিছে, বেছিদিন হোৱাই নাই খান্দা। আৰু এতিয়া ইয়াৰ পৰা চালোঁ পুখুৰীটো চাই কিনে এতিয়া ঘৰত গৈ আছোঁ। ঘৰত গৈ কিনে মানে টি চাৰ্টটো চেঞ্জ কৰিম, আৰু চেঞ্জ কৰি কিনে আৰু এঠাইত যাম। কিন্তু ভাবিছোঁ যে এতিয়া দেৰিও হয়, মানে আন্ধাৰ হ'বলৈ হ'ল। তো কি হয় গৈ চাওঁ, যদি বেছি আন্ধাৰ হয় তো বেলেগ এদিনা যাম, যদি আন্ধাৰ নহয় তেতিয়াহ'লে এতিয়াই যাম। যোৱাটো যামেই, কিন্তু যদি তাত আন্ধাৰ হয় তেতিয়াহ'লে ঘূৰি আহিম। মানে আন্ধাৰ হৈছে, আৰু মই ভাবিছিলোঁ মানে সোনকালে আহিম বুলি ভাবিছিলোঁ, কিন্তু মানে দেৰি হৈ গ'ল। তো দেৰি হ'লেও মানে এতিয়া তো গাইজ এইফালে চাওক, পূৰা জংঘল আৰু জংঘলৰ মাজেদি গৈ আছোঁ। আৰু আন্ধাৰ অৱস্থা হা, চাওক পূৰা আন্ধাৰ হৈ গৈছে। ঘূৰোঁতে আন্ধাৰে হ'ল, মানে এতিয়া যাবলৈ ভয় লগা হয়। কিবা মানে আন্ধাৰ না, তাতে গছ গছনি বহুত থাকে। এনেও পাহাৰত গছ গছনি বহুত দিয়কচোন। তো ভাগৰো লাগে পাহাৰৰ ওপৰত